নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জুৰিয়ে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে লক্ষী পূজা বুলি আজি পুৰি বনাব লৈছোঁ। এনেকৈয়ে খাম আজি ৰাতিপুৱা সাঁজটো। লগতে আমাৰ চেনেলটিৰ ফালৰ পৰা আপোনালোকক লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া মোৰ আটাখিনি মঠি হৈ গ'ল আৰু চব্জিখিনি কাটি লোৱালৈকে মই ঢাকি ৰাখি থৈ দিম। চব্জিখন বনাবৰ কাৰণে মই লৈছোঁ আলু, অমিতা আৰু বুট দালি দিম লগত।
এতিয়া যিহেতু সন্ধিয়া সময় হৈছে সেইবাবে মই চাকি জ্বলাবৰ কাৰণে শলিতাখিনি বাতি ল'লোঁ। আৰু চাকিখিনিও মই ৰেডি কৰি লৈছোঁ আৰু সৰু অমিতা লৈছোঁ চাকি জ্বলাবৰ কাৰণে, ঘৰতে আছে যিহেতু সেইবাবে। এতিয়া যিহেতু সাঁজ লাগিলে সেইবাবে মই চাকি জ্বলাবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু আপোনালোকে কেনেদৰে লক্ষী পূজা পালন কৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আজি যিহেতু বতৰটো বেয়া সেইবাবে মই চাকি বন্তিবিলাক ভিতৰতে জ্বলাই লৈছোঁ। বৰষুণ দিছিলে সেইবাবে ভিতৰতে জ্বলাইছোঁ আৰু। এতিয়া মোৰ ঘৰৰ ভিতৰত বাহিৰত সকলোতে চাকি দি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ বাই বাই। আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'।